স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আপোনাৰ এই ইউটিউব চেনেলত। তো আজি আপোনালোকৰ আপডেট দিম যে নৱেম্বৰ মাহৰ কোন তাৰিখে প্ৰদান কৰা হ'ব HS পাছ কৰা শিক্ষাৰ্থীসকলক স্কুটি। তো এয়াতে 1 নৱেম্বৰ তাৰিখে কেবিনেটৰ আপডেট আহিলে যে নৱেম্বৰ মাহৰ 30 তাৰিখৰ পৰা প্ৰদান কৰা হ'ব HS পাছ কৰা ষ্টুডেণ্টসকলক স্কুটি। ছোৱালী ষ্টুডেণ্টে 60%ত স্কুটি লাভ কৰিব আৰু ল'ৰা সকলক 75%ত স্কুটি দিয়া হ'ব। এইটো আমাৰ কেবিনেটৰ ন'টিছ। যদি আপুনি ইয়াৰ ডেটটো চাই তেনেহ'লে ইয়াত লিখা আছে নৱেম্বৰ 1, 2023 আছাম কেবিনেট। ইয়াত লিখা আছে boys student who secured 75% and above and the girls student who secured 60+ and above in class 12 examination conducted by AHSCC to be provided scooter under Banikant Kakoti Award scheme on 30th November 2023 মানে 30 নৱেম্বৰ তাৰিখে ষ্টুডেণ্টসকলক স্কুটি প্ৰদান কৰা হ'ব। ইয়াত টোটেল ষ্টুডেণ্টে 35,775 ষ্টুডেণ্টে স্কুটি লাভ কৰিব, যাৰ ভিতৰত গাৰ্লছ ষ্টুডেণ্ট 30,209 এণ্ড বয়জ ষ্টুডেণ্ট 5,556 আছে। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।